নমস্কাৰ মই আয়ুষ আজি হৈছে 15 জুলাই মঙ্গলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে লৰ্ডছত যুঁজি হাৰি গ'ল ভাৰত ৰবীন্দ্ৰ জাদেজাই জিনিলে হৃদয় শৃংখলা 2-1ত অগ্ৰগতি ইংলেণ্ডৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত অব্যাহত ভুৱা নিযুক্তিৰ পত্ৰৰ ব্যৱসায় চৰকাৰী চাকৰি প্ৰদানৰ প্ৰলোভনেৰে দুষ্ট চক্ৰই একাংশ যুৱক যুৱতীক বন্দী কৰিছে প্ৰবঞ্চনাৰ জালত সমাজ কল্যাণ বিভাগৰ পিছত এইবাৰ পোহৰলৈ হৈছে কৃষি বিভাগৰ ভুৱা নিযুক্তি পত্ৰ পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানী হেকাৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ ৰিমোট লগইন হেক কৰিলে পাকিস্তানী হেকাৰে ৰিমোট লগইন সিস্টেমৰ ৱেবসাইটত পাকিস্তান জিন্দাবাদ সহ স্বাধীন কাশ্মীৰৰ সমৰ্থনত লিখিলে বিভিন্ন পোষ্ট পৰৱৰ্তী খবৰটো হৈছে পত্নীয়ে গোপনে সংগ্ৰহ কৰা টেলিফোনৰ বাৰ্তালাপ বিবাহ বিচ্ছেদৰ প্ৰমাণ হিচাপে গ্ৰহণযোগ্য উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিলে পৰৱৰ্তী খবৰটো হৈছে দৰং জিলাত বৃদ্ধি পাইছে জেইৰ প্ৰকোপ দৰঙত এই পৰ্যন্ত 5 জনৰ এই ৰোগত আক্ৰান্ত শেহতীয়াকৈ অহকা গাঁৱত জেইত আক্ৰান্ত এজনৰ মৃত্যু জিলাখনত জেইত আক্ৰান্তৰ সংখ্যা 18 জনলৈ বৃদ্ধি জিলা প্ৰশাসনে ঠায়ে ঠায়ে কৰিছে ফগিংৰ ব্যৱস্থা পৰৱৰ্তী খবৰটো হৈছে 5 দিনত 3 লাখ টকা উপাৰ্জন এআই জেনেৰেট ফটো ভিডিঅৰে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে সোশ্যাল মিডিয়াৰ পৰা নিষিদ্ধ পথৰ পথিক প্ৰতিমেত দেখুৱাই দিলে কাইটিয়া পথ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল আশুতোষ কুমাৰ পৰৱৰ্তী খবৰটো হৈছে সফলতাৰে সম্পন্ন আন্তঃকৃষি প্ৰক্ৰিয়া পৃথিৱী অভিমুখে শুভাংশু শুক্লা আৰু তেওঁৰ সতীৰ্থ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ সতীৰ্থসকল মহাকাশৰ পৰা পৃথিৱী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে ইতিমধ্যে তেওঁলোকৰ আন্তঃকৃষি প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন হৈছে পৰৱৰ্তী খবৰটো হৈছে বিশ্ব পৰিস্থিতি জটিলতাৰ মাজত চীনৰ সৈতে মুকলি আলোচনাৰ আহ্বান এছ জয়শংকৰৰ সাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে চীনত আলোচনাত মিলিত হ'ব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ এক বিবৃতিত তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতিত ভাৰত আৰু চীনৰ সম্পৰ্ক স্বাভাৱিক হোৱাটো অতি প্ৰয়োজন পৰৱৰ্তী খবৰটো হৈছে ব্যক্তিগত হাস্পতালক লৈ ডাঙৰ ঘোষণা ব্লেকলিষ্টেড হৈ যাব পাৰে ধনৰ বাবে 2 ঘণ্টাতকৈ অধিক সময় মৃতদেহ আবদ্ধ কৰা হাস্পতাল 5 লাখ টকাৰ জৰিমনাৰ লগতে নিলম্বন কৰা হ'ব অনুজ্ঞাপত্ৰ পৰৱৰ্তী খবৰটো হৈছে দুখীয়াৰ হাতত আজিকালি ধন নোহোৱা হৈ গৈ আছে একাংশ কোটিপতিৰ হাতলৈ গৈ আছে দেশৰ অধিকাংশ ধন কোটিপতিৰ হাততে জমা হৈ আছে কোটি কোটি টকা দেশৰ দৰিদ্ৰতাৰ ভয়াৱহ ছবি উদঙালে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ মন্ত্ৰী নীতিন গাডকাৰীয়ে পৰৱৰ্তী খবৰটো হৈছে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব 35 লাখৰ অধিক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ পাছতে লাখ লাখ ভোটাৰৰ মাজত হাহাকাৰ ভুৱা ভোটাৰ অবৈধ বাংলাদেশীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা পৰৱৰ্তী খবৰটো হৈছে 16 জুলাইত অসমলৈ আহি আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰগে আৰু সাংসদ ৰাহুল গান্ধী কংগ্ৰেছ নেতা কৰ্মীক সামাজিক মাধ্যমৰ প্ৰফাইল পিকচাৰ সলনি কৰিবলৈ নিৰ্দেশ পৰৱৰ্তী খবৰটো হৈছে হঠাৎ অস্বাভাৱিক হাৰত বৃদ্ধি মাংসৰ দাম 30ৰ পৰা 40 টকালৈ বৃদ্ধি পালে প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰৰ দাম প্ৰতি কিলোগ্ৰাম লোকেল কুকুৰাৰ মাংসত 50ৰ পৰা 100 টকা পৰ্যন্ত বৃদ্ধি আজিলৈ মানে আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ